নাই একো কৰা নাই। প্ৰমোদ বড়ো চৰকাৰে যেতিয়া চৰকাৰত অহা নাছিল তেতিয়া আমাক ধুনীয়াকৈ আমাৰ শিক্ষকখিনিক ইমান মৰ্যাদা দিছিল, শিক্ষক দিৱসক মাতি আমাক সন্মান যাচিছিল আৰু হৰদত্ত বীৰদত্ত ভৱনত আমাক মাতি কিনি কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে আপোনালোকৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিম, আমি আপোনালোকে টেনশ্যন কৰিব নালাগে। আমি এখেতক বহুত ভাল পাইছোঁ, বহুত মৰম কৰোঁ, এতিয়াও মৰম কৰোঁ, কিন্তু এই মৰমটো আজি এখেতে আমাক অভিশাপৰ দিগত পেলাই দিছে। কাৰণ ইতিমধ্যে আমাৰ একৰ পিছত এক শিক্ষকে আত্মহত্যা কৰি আছে, একৰ পিছত এক শিক্ষকে আমাৰ ঢুকাই আছে ভেঞ্চাৰ স্কুলত কাম কৰি কৰি। আমাৰ অৰ্থনৈতিক প্ৰব্লেমৰ কাৰণে, অৰ্থনৈতিক অভাৱ অনাটনৰ কাৰণে আমাৰ জীৱনবিলাক অতিবাহিত হৈ আছে। তো গতিকে আমি প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, যদি অনতি পলমে আজি আৰু কালিৰ ভিতৰতে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে আজি আমি যে আন্দোলনটো ঘোষণা কৰিছোঁ বা আন্দোলনটো কৰি আছোঁ, বিগত দিনত আমি এটা সংগঠনে কৰিছোঁ, আজি আমি তিনিটাকৈ সংগঠন একত্ৰিত হৈছোঁ। এই তিনিটাকৈ সংগঠন একত্ৰিত হৈ আমি পিছত ধাৰাবাহিকভাৱে আন্দোলন আমি অব্যাহত ৰাখিম যিমান দিনলৈকে আমাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ কাৰণে BTR চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰে। ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। সময়ত ভোট বৰ্জন কৰিম, প্ৰয়োজনত আমি ভোট বৰ্জন কৰিম। আমি আমাৰ যিটো অধিকাৰ আছে আমি অধিকাৰ সাব্যস্ত কৰিম। যদি আমাৰ অধিকাৰৰ ওপৰত গভৰ্ণমেণ্টৰ কোনো ধৰণৰ চিন্তা ভাৱনা নাই, আমাৰ কৰ্মৰ ওপৰত আমি কাৰো পৰা ভিক্ষা বিচৰা নাই, আমি আমাৰ অধিকাৰটো প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। আমি ভিক্ষা বিচৰা নাই, অসম চৰকাৰ তথা আমাৰ BTR চৰকাৰৰ ওচৰত আমি ভিক্ষা বিচৰা নাই। কাৰণ আমি যিখন স্কুলত কৰ্মৰত অৱস্থাত আছে এইখন স্কুল আমি খোলা নাই, ৰাইজে পাতি দিছে স্কুলখন আৰু চৰকাৰে নিৰ্দেশ আছিল স্কুল পাতি দিয়াৰ কাৰণে। এই ৰাইজে স্কুল পাতি দিছে, আমাক ৰাইজৰ পৰা আমাক এপইণ্টমেণ্ট দিছে, আমি এইখন স্কুলত কাম কৰি আছোঁ, আমি শিক্ষাদান কৰি আছোঁ। তো গতিকে আমি আমাৰ যিটো অধিকাৰ, এই অধিকাৰটোক আমি বাস্তৱ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আমি কাৰো পৰা ভিক্ষা বিচৰা নাই। আমি ধৰ্ণা কাৰ্যসূচী অকল আজিয়ে নহয়, বিগত দিনতো কৰিছোঁ। বিগত দিনৰ ধৰ্ণা কাৰ্যসূচী আমি কোনো ধৰণৰ ফল পোৱা নাই। আমি 2013 পৰা আন্দোলন কৰি আছোঁ। অৱশেষত 2020 BTR চুক্তি হ'ল। BTR চুক্তিত 6.3 নম্বৰ ক্লজত সন্নিৱিষ্ট আছে যে BTR অঞ্চলৰ সকলো পৰ্যায়ৰ অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে এটা দফা আছে। এই দফাটো আমি চৰকাৰক বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰাৰ ফলতো আলোচনা কৰাৰ ফলতো আমাৰ ইমপ্লিমেণ্ট নকৰিলে আৰু আমাৰ স্কুলখিনি এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ নকৰিলে। এই আমাৰ BTR অঞ্চলত যিমানখিনি অপ্ৰাদেশিকৃত বিদ্যালয় আছে 6.3 নম্বৰ ক্লজৰ আধাৰত বিনা চৰ্তে আমি প্ৰভিঞ্চিয়েলাইজৰ কাৰণে যাতে দাবীটো উত্থাপন কৰিব পাৰোঁ। আৰু এই দাবীটো যাতে আজি 4 তাৰিখ আৰু 5 তাৰিখ BTCৰ পৰিষদীয় বাজেট আছে, এই বাজেটত উত্থাপন কৰি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰি অসম চৰকাৰক প্ৰেৰণ কৰি আমাৰ যাতে স্কুলখিনি প্ৰভিঞ্চিয়েলাইজেশ্যন কৰে, এই কাৰণে আজি আমাৰ এই আন্দোলনটো আমি আহ্বান কৰিছোঁ। চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ এই দুখীয়া শিক্ষকখিনিৰ জীৱন প্ৰতিপন্ন নকৰি পংগুৰ দিগত ঠেলি নিদি অতি সোনকালে আমাৰ BTR চুক্তিৰ 6.3 নম্বৰ ক্লজটো যাতে ৰূপায়ণ কৰি আমাৰ স্কুলখিনি প্ৰাদেশিকৰণ কৰে। আৰু যদি নকৰে তেনেহ'লে অনাগত দিনত আমি BTR তথা অসম চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ শিক্ষক সমাজ সাজু আছে। কাৰণ শিক্ষক সমাজ হ'ল মানুহ গঢ়াৰ এটা কাৰিকৰ, মানুহ গঢ়াৰ এটা কোম্পানী। আমি ইমান কষ্টৰ মাজত আমি আমাৰ মানুহ গঢ়া কাৰ্যত ৰত আছোঁ, আমি আমাৰ শিক্ষা প্ৰদান কৰি আছোঁ। তো গতিকে যদি আমাক সেয়া প্ৰতিপন্ন কৰে তেনেহ'লে আমি উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, শিক্ষাগুৰুক যিয়ে অপমান কৰিব, শিক্ষাগুৰুক যিয়ে কষ্ট দিব, এখেতসকলক আমি উচিত প্ৰত্যুত্তৰ দিমেই। আমাৰ লগত অকল আমি শিক্ষকে নহয়, আমাৰ লগত গাৰ্জিয়ান আছে, আমাৰ লগত সৰু সৰু ল'ৰা ছোৱালী আছে, উপযুক্তভাৱে ভোটাৰ যিবিলাক সেইসকলেও আমাৰ লগতে আছে। তো গতিকে আমি পিছত আমাৰ মেছেজটো আমি ৰাইজক দিম। আমি ইতিমধ্যে চিন্তা কৰি থৈছোঁ, আজি আমাৰ আন্দোলনটো শেষ হোৱাৰ লগে লগে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। 1 মাহৰ ভিতৰত আমি এনেকুৱা এটা আন্দোলন কৰিম, যদি অসম চৰকাৰ তথা BTR চৰকাৰে আমাৰ আন্দোলনৰ প্ৰতি সেয়া প্ৰতিপন্ন কৰে তেনেহ'লে আমি BTR চৰকাৰ অৰ্থাৎ কোকৰাঝাৰ মাজমজিয়া কোকৰাঝাৰ অচল অৱস্থা কৰি দিম। আমাৰ যিমানখিনি ভেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক আছে প্ৰতিজন শিক্ষকে আমাৰ এই আন্দোলনত অংশগ্ৰহণ কৰিব।